মোৰ মনৰ কথা ক মোৰ হিয়াৰ কাৰেঙত উগ্ৰাণী কৰি কি কম আৰু বহুত ধন্যবাদ সৃষ্টি চেনেল সবে সাবস্ক্রাইব কৰিব দেই আৰু এই ঘণ্টিটো দবাই দিব সৰ্বপ্ৰথমে মই সকলোকে মোৰ ইউটিউব চেনেলটোলৈ বহুত বহুত স্বাগতম জনাইছোঁ আৰু মই আপোনালোকে গম পাইছে থাম্বনেইলখন দেখি মই ক'লৈ যাম আজি আপোনালোকক কাৰ লগত কথা পতাবলৈ গৈ আছোঁ তো আশা কৰিছোঁ আপোনালোকে সকলো ভিডিঅ'টি চাই থাকক আৰু এতিয়া মোক নিবলৈ দাদাহঁত আহি আছে আপোনালোকে চাই থাকক মই এতিয়া মোৰ ড্ৰেছটো অলপ চেঞ্জ কৰি লওঁ এয়া দাদাহঁত আহি পাই গ'লহি মই আপোনালোকক কৈছিলোঁ যে দাদাহঁত আহি আছে তাৰপৰা এতিয়া আমি ঘৰৰ পৰা ওলাইছোঁ যাবলৈ তো আপোনালোকে ভিডিঅ'টি শেষলৈকে অকণো মিক্স নকৰি চাই থাকক আৰু আপোনালোকে জানেই যে বিপিন মামাই এটা বৃহৎ পুখুৰী খান্দিছে আমি এতিয়া গৈ আছোঁ পুখুৰী পাৰলৈ তো আপোনালোকে চাওক আজি তাত কি কৰোঁগৈ আমি আৰু কেনেধৰণে তাত মানে আৰু তাতে মামা মামীহঁত ৰখি আছে তো আমি তেওঁলোকৰ পৰা দুআষাৰ আপোনালোকক শুনোৱাম আপোনালোকে চাই থাকিলে চব বিজি মানে চব ব্লগ বনোৱাতে বিজি এতিয়া আমি পাইছোঁহি ইয়াত সোমাই যাম আমি এতিয়া সোমাই আহিছোঁ ভিতৰলৈ হয় আপোনালোকে গম পাইছে থাম্বনেইলখনো দেখিছে আমি ক'লৈ আহিছোঁ আমি আহিছোঁ বিপিন মামাৰ হাতৰ য'ত পুখুৰীটো আছে সেই পুখুৰীটো খান্দিছিল আৰু সেই পুখুৰীটোকে দেখুৱাবলৈ আপোনালোকক আহিছোঁ আৰু ইয়াত কি হয় কি কৰা হয় আমি সকলো দেখুৱাই আছোঁ চাই থাকক প্ৰথমে আমি বলক নামি লওঁ নিশ্চয় ইয়াত বহুত ভাল লাগিব যেন পাইছোঁ প্ৰথম আহিয়ে যিটো পৰিৱেশ দেখিলোঁ তো এতিয়া পাই গ'লোহি তাকে বলক আগলৈ দেখুৱাই আছোঁ আপোনালোকক এয়া চাওক আপোনালোকক সম্পূৰ্ণকৈ দেখাবলৈ চাই আছোঁ এয়া মোৰ লগত আছে এতিয়া শৰৎ মামাই মই গৈ আপোনালোকে চিনি পাবই গান চান লিখে খুব সুন্দৰকৈ কিবা এটা কৈ দিয়ক বোকা গানটো এওঁৱে লিখিছে ঠিক আছে হেল্ল' গাইজ কৈ দিয়ক ভালে আছে আহিলোঁ বিপিন দা পুখুৰীটো চাবলৈ বহুদিন আহিম বুলি কৈ সময় পোৱা নাছিলোঁ ভণ্টি আহিছে লগত সৃষ্টি খুব সুন্দৰ এটা পৰিৱেশ ইয়াত আপোনালোকে চাব ৰ'ব এয়া মই এতিয়া আহি মামাক পাই গ'লোহি তো এতিয়া মামাৰ পৰা আপোনালোকক দুআষাৰ শুনাম মামাই কিনো কয় আপোনালোকেও শুনক হয় সৃষ্টি বৰুৱা অফিচিয়েল আজি আপোনালোকক নতুনকৈ লগ পাইছোঁ ভাল লাগিছে তাইকো পালোঁ আজি হঠাতে সকলোকে মই স্নেহ শ্ৰদ্ধা জনাইছোঁ মৰম জনাইছোঁ আপোনালোকে জানে কৰোণা ভাইৰাছে কালৰূপে থিয় দিলে মানুহৰ জীৱন জীৱিকা পথত মই ভাবোঁ আমাৰ সাংস্কৃতিক কৰ্মীসকলৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰিলে গতিকে এতিয়া অৱস্থাটো মানে একাংশ আমাৰ সাংস্কৃতিক কৰ্মীক পানীত হাঁহ নচৰা অৱস্থা হৈছে সেইকাৰণে মই ভাবিলোঁ হাত সাৱটি বহি থাকিলে নহ'ব মোৰ অকণমান মাটি আছিলে ইয়াত 12 বিঘামান এই 12 বিঘাতে মই পুখুৰী খান্দিলোঁ এতিয়া মাছ মেলি দিলোঁ আৰু লগতে এই পেডেল বুটবিলাক ইয়াত ৰাখিছোঁ দুখন মানুহ আহিছে বহুত আহে ইয়াতে ফুৰিবলৈ ভাল লাগিছে আৰু তাইকো লগ পালোঁ তাইক আশীৰ্বাদ দিব আপোনালোক সকলোৱে আৰু তাই যাতে এখোজ আগবাঢ়ি যাব পাৰে ধন্যবাদ হয় আমি এতিয়া আহিছোঁ ব্ৰইলাৰ ফাৰ্মখন আপোনালোকক দেখুৱাই আছোঁ কুকুৰা ফাৰ্ম নিজে ব্ৰইলাৰ এতিয়া ব'লকচোন আমি চাওঁগৈ আৰু আপোনালোকক ভিতৰৰ পৰা নোৱাৰিলেও আমি বাহিৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক লোকেল মুৰ্গী ৰ'ব ভালকৈ দেখাই আছোঁ এয়া দেখিছে আৰু এইফালে পুখুৰীটো আৰু এইফালে কিনাই এইখন ফাৰ্মকেইখন আৰু আপোনালোকে নিজেও এবাৰ কৈছোঁ নহয় এবাৰ আহক ইয়ালৈ চাই যাওকহি আৰু আপোনালোকে আহিলে গম পাব নিশ্চয় ব'লক মই মামীৰ পৰা দুআষাৰ আপোনালোকক শুনাওঁগৈ এয়া মামী মোৰ লগত আপোনালোক ইয়াতে থাকে আমি পিছবেলা টাইমটো ইয়াতে থাকোঁ আৰু তাৰপৰা সঁচাকৈ ভাল লাগিছে ইয়াত আহি ভাল লাগে চাগে ন ইয়াতে ভাল লাগে আচলতে এইখিনি সময়ত ঘৰত মনেই নবহে সদায় ইয়াতে গুচি আহোঁ তাৰপৰা অলপ আপোনালোকৰ এইটো কেনেকৈ মানে কি হ'লগৈ আচলতে আমি এইখিনি মাটিখিনি আমি বহুদিনৰ আগতেই লৈ থৈ দিছিলোঁ ভৱিষ্যতে কিবা এটা কৰিম বুলি কিন্তু এতিয়াই মানে ভবা নাছিলোঁ আমি এতিয়াই কৰিম বুলি কিন্তু কৰোণাই যেতিয়া মানে 2 বছৰ স্তব্ধ কৰি পেলালে তেতিয়া ভাবিলোঁ এই সময়খিনিতে আমি কামটো কৰি পেলাওঁ আৰু সেইটো কাৰণে মানে খুব সোনকালে মানে আমি এই কি কয় পুখুৰীটো খান্দিলোঁ আৰু মাছ মেলিছোঁ আৰু এইফালে বিভিন্ন ধৰণৰ তামোল নাৰিকল নেমু কলগছ আৰু
সৌন্দৰ্য বৰ্ধনৰ কাৰণেও ফুল পুলি ৰুইছোঁ তাকে সৃষ্টি বৰুৱাৰ ইউটিউব চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, তেতিয়া সৃষ্টিয়ে আৰু ভাল ভাল কাম কৰিবলৈ অনুপ্ৰাণিত হ'ব আৰু আগুৱাই যাব তাই। ধন্যবাদ। কিমান দিনৰ চিনাকি মানুহ এয়া চাওক ইয়াত এইটো সময়ত মানুহ কিমান ভিৰ মাৰে। এতিয়া মই আপোনালোকক এই তামোলৰ পুলিকেইটা দেখুৱাই আছোঁ। এয়া চাওক লাইনকৈ তামোলৰ পুলি, এয়া সেইখন ফাৰ্মখন এয়া তামোলৰ পুলি, টেঙা, এয়া টেঙা, তাৰপৰা এয়া তামোলৰ পুলি, সেয়া গোটেই লাইনটো এটা মূৰলৈকে তামোলৰ পুলি আৰু টেঙা তেনেকৈ আছে। এয়া মোৰ লগত আছে এতিয়া ধীৰাজ দা, আৰু ধীৰাজ দা এতিয়া আপোনালোকক ক'ব। খুব মৰমৰ ভণ্টি সৃষ্টি এডোখৰ এটা ইউটিউব চেনেল কি বুলি আছে, সৃষ্টি বৰুৱা অফিচিয়েল, সৃষ্টি বৰুৱা অফিচিয়েল বুলি আছে। আৰু সৃষ্টিৰ ব্লগবিলাক চাব পালে খুব সুন্দৰ খুব ধুনীয়াকৈ কয় তাই কথাবিলাক, আৰু খুব ভাল লাগে। আৰু তাইক এনেই নাম শুনি আছোঁ, ফাৰ্ষ্ট টাইম আজি তাইক লগ পাইছোঁ, ময়ো আজি প্ৰথম লগ আৰু পাইছোঁ। খুব ভাল লাগিছে লগ পাই। অনাগত দিনত তাইৰ কামবিলাক ভাল হওক, সুন্দৰ হওক তাকে আৰু বহুত ধন্যবাদ সৃষ্টি চেনেলটো চবে ছাবস্ক্ৰাইব কৰি দিব দেই, আৰু সেই ঘণ্টিটো দবাই দিব তাকে। আৰু সকলোলৈকে সৃষ্টিৰ যিসকল ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ আছে সকলোলৈকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৃষ্টিক মৰম দি যাওক, আশীৰ্বাদ কৰক তাই আৰু যাতে আগবাঢ়ি যাব পাৰে তাকে, আৰু ছাবস্ক্ৰাইব আৰু বেল আইকন দবাবলৈ নাপাহৰিব। থেংক ইউ। আজি ইয়াত আপোনালোকৰ ইয়াত বহুতেই কটালোঁ আৰু ভাল লাগিল, নিশ্চয় আকৌ আহিম। সকলোকে স্নেহ শ্ৰদ্ধা জনাইছোঁ, আহিব আপোনালোকে। আজি ভিডিঅ'টো ইমানেই আছিল, আশা কৰিছোঁ আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে চাব আৰু লাইক কমেণ্ট কৰি মোৰ চেনেলটো নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।